আহকচোন আজি বনাম মোৰ লগত নাৰিকলৰ লাডু। এয়া চাওক নাৰিকল মই কাটি কৰি চফা কৰি লৈছোঁ ধুনীয়াকৈ গুচাই কৰি। এয়া নাৰিকলকেইটা আকৌ মই ফালি লৈছোঁ। এতিয়া দুটা নাৰিকল লৈছোঁ। এতিয়া মই এয়া হাতেৰে ৰুকিম। এয়া মই ৰুকিবলৈ লৈছোঁ নাৰিকলখিনি। এয়া মই ৰুকি আছোঁ নাৰিকল। নাৰিকলকেইটা মই এনেকৈ ধুনীয়াকৈ এটা এটাকৈ ৰুকি ল'ম। দেখিছা হৈ গ'ল। এয়া মই নাৰিকল ৰুকি আছোঁ। নাৰিকল ৰুকি হৈ গ'ল। দুটা নাৰিকলৰ পৰা ইমানখিনি ওলালে। ইয়াত মই এতিয়া চেনি লৈছোঁ আৰু নাৰিকল লৈছোঁ। ইয়াত চেনি আৰু নাৰিকলখিনি ভালকৈ মিহলি কৰি 1 ঘণ্টাৰ কাৰণে ৰেষ্টত ৰাখিম। ধুনীয়াকৈ মিশ্ৰণখিনি সানি লৈছোঁ মই। এয়া 1 ঘণ্টা চেনি আৰু নাৰিকলখিনি একেলগে মিক্স কৰি ৰাখিলোঁ। এয়া এনেকুৱা হৈ আছে। এতিয়া এয়া বনাব পৰা হৈ আছে। মই এতিয়া এয়া বনাম। বলকচোন কেনেকৈ বনাওঁ আপোনালোককো দেখুৱাম। এনেই চিম্পুল ৰেচিপি, খাবলৈ খুব সোৱাদ নাৰিকলৰ লাডু। এয়া মই এতিয়া ভাজি আছোঁ নাৰিকলখিনি এনেকৈ কুকাৰতে ভাজিছোঁ। এয়া ধুনীয়াকৈ ভাজিব লাগিব। নাৰিকলৰ পৰা চেনি ৰসটো আঁতৰ নোহোৱালৈকে ধুনীয়াকৈ ভাজি 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 যেতিয়া আঠাটো ধৰিব তেতিয়া নমাব লাগিব। এয়া ভাজি আছোঁ। কমচে 20 মিনিটমান ভাজিব লাগিব। এয়া ইয়াতে অকণমান মই ঘিউ এড কৰি ঘিউটো দিলে তাৰ গোন্ধটো ভাল হয়। বহুত ধুনীয়া গোন্ধ আহে। চামুচ এখনতে মই ঘিউ দি দিছোঁ। 1 চামুচ ঘিউ লৈ প্ৰায় হৈ গৈছে আৰু তেনেকৈ দিলেই হ'ব। ইমানকণ ঘিউ দি দিম। ধুনীয়াকৈ এতিয়া ভাজা মই এতিয়া এই থালখনলৈ কাঢ়ি লৈছোঁ। ধুনীয়াকৈ গোটেইখিনি উলিয়াই লৈছোঁ। তাৰপিছত মই এতিয়া ইয়াত বৰফি চেপ দিম। ইয়াত ধুনীয়াকৈ মিলাই লৈছোঁ। হেতাখন আনচোন। হেতাখন কাটি দিয়া। অকণমান ওপৰলৈ লৈ যোৱা। এয়া চেষ্টা কৰিব লাগিব। 1 ঘণ্টামান ধুনীয়াকৈ মই হাতেৰে মিলাই লৈছোঁ সকলোখিনি। খুব ধুনীয়া হৈছে। খাবলৈও খুব টেষ্টি হৈছে। এটা ঢাকি থওঁ কেঁচা হ'বৰ কাৰণে। অফ কৰি দিয়া তুমি।